আজি বহুত বেছি চৰ্চা হৈ থকা বিষয় এটা লৈ মই ভিডিঅ'টো অলপ বনাওঁ বুলি মানে ভাবিছোঁ। বিষয়টো হ'ল কি, এইটো যে এটা অগ্নিনাভ মন্দিৰ নে কি, শিৱ বাবাৰ মন্দিৰ এটা কোনোবা এটা হেৰি হৈছে। প্ৰথমতে সেই মন্দিৰটোলৈ প্ৰণাম জনাইছোঁ, অগ্নিনাভ মন্দিৰলৈ। কথাবিলাক যে শুনি মানে এনেকুৱা ধৰণৰ আচৰিত লাগিছে। আচৰিত মানে কি, অসমতে ইমান বুৰ্বক বেবকুফ মানুহ এতিয়াও আছে, সেই কথাটো মানে মই নিজে ভাবি মানে নিজকেও মানে বুৰ্বক যেন লাগি গৈছে। কাৰণ আজিকালি এই বৈজ্ঞানিক যুগত, ডিজিটেল যুগত মানে অনলাইন মানে কি, এই প্ৰসাদৰ সেৱা নে কি এটা মানে হেৰি কৰিছে যে, মানে অনলাইনতে যে মানে কিবাবিলাক বুক কৰিব লাগে, ল'ৰা ছোৱালী জন্ম হ'বৰ কাৰণে, কিবা প্ৰব্লেম আছে, কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, কাৰোবাৰ কিবা এটা হোৱা নাই, যে অনলাইনতেই মানে এই বুকিং কৰিব লাগে। এই কিবা শৰাইখন যে বুকিং কৰিব লাগে, এইটো বাৰু কথা হ'লনে বাৰু? কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, অনলাইনত শৰাই বুকিং কৰি অগ্নিনাভ নামত দি ল'ৰা ছোৱালী জন্ম হোৱা, এইটো সবচে বৰা বেবকুফ আদমি য়েহি হে। আৰু দ্বিতীয়তে মই শিখা মজিন্দা বৰুৱা তেখেতক এটা মই চেলেঞ্জ কৰিছোঁ, মোৰ ফালৰ পৰা চেলেঞ্জ। মোৰ এটা ল'ৰা আছে, বাকী চব ঠিক আছে, কথা ক'ব নোৱাৰে, পঢ়ি আছে বিকলাংগ স্কুলতে। মই তেখেতক লৈ যাম, তেখেতৰ মন্দিৰটোলৈ, অগ্নিনাভ মন্দিৰলৈ লৈ যাম। যদি মোৰ ল'ৰাটোক কথা কোৱাই দিব পাৰে, তেতিয়াই মই আপোনাৰ অগ্নিনাভ মন্দিৰটোৰ লৈ চৰ্চা কৰিম। আৰু পৰাপক্ষত যদি মোৰ ল'ৰাটোৱে কথা ক'ব পৰা হৈ যায়, তেতিয়া মই এই কপালত লিখি ল'ম, বিলেটে কাটি লিখি ল'ম অগ্নিনাভ মন্দিৰ বুলি। অগ্নিনাভ মন্দিৰ মানে নহ'লে শিখা মজিন্দা বৰুৱা বুলি এই কপালত মই বিলেটে কাটি লিখি ল'ম, যদি মোৰ ল'ৰাটোৱে কথা ক'ব পাৰে। আৰু মই যিবিলাকে অনলাইন যোগে শৰাই দি পেলাই, যিবিলাকে বাচ্চা জন্ম হৈছে বুলি কৈছে, তেখেতলোকক মই এটা কথা কৈ দিছোঁ, মানে ইমান বেবকুফ হ'ব নালাগে। হৈ যায় কেতিয়াবা, নোহোৱাকৈ বহুত দিন থাকে, পটককৈ হৈ যায়। এইটো যে তাৰ পৰা শৰাই দিলোঁ বুলিয়ে ল'ৰা ছোৱালী হৈ গ'ল, সেইটোতো কেতিয়াও নহয়, মানে সেইটো মানিব নোৱাৰে কোনোদিনেই। আৰু কিছুমানৰ নোহোৱাকৈ থকা এটাই কাৰণ থাকে, ক'ব নালাগে হ'লেও মই কৈ দিওঁ। মই মানে কাকো ইমান খাতিৰ নকৰোঁ আৰু ভয়ো নকৰোঁ, কাৰণ কৈ দিওঁ। যিবিলাক ল'ৰা ছোৱালীয়ে গাভৰুতে মানে যিবিলাকে মানে ছেক্স কৰি টেবলেট খাই মানে প্ৰতিমাহে ছেক্স কৰিব, প্ৰতিমাহে টেবলেট খাব, সেইবিলাকৰ এই প্ৰব্লেমটো হ'বই। যেতিয়া নেকি বিয়া পাতি সাংসাৰিক জীৱন পাতিব, তেতিয়া সেই প্ৰব্লেমটো হ'বই। কাৰণ তাৰ মানে যিখিনি কেপাচিটি আছিলে, সেই কেপাচিটিটো পূৰা খতম হৈ যাব। তাৰপিছত হঠাৎ কেতিয়াবা যদি ভাল ফল মূল খাই বা ভাল স্বাস্থ্য, ডক্তৰক দেখুৱাওক। ডক্তৰে যিখিনি তাৰ কমি আছে, সেইখিনি ডক্তৰে বনাব পাৰিব, এই শিখা মজিন্দা বৰুৱাই বনাব নোৱাৰে। তাকে ক'লোঁ। আৰু চেলেঞ্জটো এইটো, মানে যদি মই ল'ৰাটো লৈ যাম, কিন্তু ল'ৰাটো লৈ যোৱাৰ পিছত যদি ল'ৰাটোৱে কথা ক'ব তথাপিও নোৱাৰে, আপোনাক মই শৰাই দিম, অনলাইন যোগে দিব লাগে, নিজে গৈ দিব লাগে, শৰাই দিম, কিন্তু ল'ৰাটোৱে কথা ক'ব পাৰিব লাগিব। আৰু মই আপোনাৰ ওপৰত বিশ্বাস আছে, মোৰ ল'ৰাটোক কথা কোৱাই দিব নোৱাৰিব। আৰু যদি কথা ক'ব নোৱাৰে, যদি আপুনি নোৱাৰে কথা কোৱাই দিব, তেতিয়া কিন্তু আপুনি এই বজাৰ বন্ধ কৰিব লাগে। এইটো এখন বজাৰ, এখন এটা বেপাৰ, এইটো এটা মানে পইচা ঘটাৰ এটা ৰাস্তা, চতুৰালি মানুহৰ কাণ্ড।
যিবিলাকে কাম কৰিবলৈ মন নকৰে, যিবিলাকে ঘৰ সংসাৰ চলাবলৈ অসুবিধা হয়, কাম এলেহুৱা, তেনেকুৱা মানুহবিলাকে এইবিলাক কমিটিত জইন হৈ পেলাই বিভিন্ন প্ৰকাৰ প্ৰলোভন কৰি টকা ঘটা এইবিলাক এটা কৌশল। আৰু হয়তো কিছুমান ভাল ভাল মানুহৰ হাতো থাকিব পাৰে এইবিলাক কামত আগবাঢ়িবলৈ। আৰু যিবিলাক চেলিব্ৰিটি এনেকুৱা চেলিব্ৰিটি গৈছে, এনেকুৱা বেবকূফ, तेरी माँ का क्या बोलो अभी, साला मंदिर प्रमोशन करने जाता है, तेरी माँ का। আৰু এই বজাৰ সোনকালে বন্ধ কৰিব লাগে। যদি আৰু পইচা অনলাইন যোগে মানে ফোনপে' পইচা লোৱা, 500 টকা শৰাইখনৰ কাৰণে আৰু প্ৰসাদৰ কাৰণে 100 টকা 120 টকা নে কি, সেইবিলাক একদম টোটেল বন্ধ কৰি দিয়া। যদি মন্দিৰ আপোনাৰ ভাল মন্দিৰ হয়, আপোনাৰ মন্দিৰৰ পৰা মানুহে সুফল পাইছে, তেতিয়া নিজে যাব, নিজে প্ৰসাদ দিব, নিজে শৰাই দিব, আৰু যিখিনি দান বঙনি মনৰ যিটো মোৰ ভক্তি আছে সেইটো হিচাপে হেৰি কৰিম। তাৰ বাহিৰে আপুনি ৰেট বান্ধিব নোৱাৰে, আৰু কাৰণ চৰকাৰৰ পৰা আপুনি অনুমতি ওলোৱা নাই। আৰু মানে আৰু যদি মোৰ ল'ৰাটো আপুনি যদি কথা কৈ দিব নোৱাৰে, কথাটো মাতটো উলিয়াই দিব নোৱাৰে, তেতিয়া আপুনি মন্দিৰ সদায় থাকিব। আজিও আছিলে, আগতেও আছিলে, যুগে যুগে আছিলে, আৰু অনাগত দিনতো মন্দিৰ থাকিব। আৰু মন্দিৰটো থাকিব, কিন্তু আপুনি মন্দিৰখন খোলা ৰাখিব লাগিব। ভক্ত যাব, নিজৰ ইচ্ছামতে ভক্তি কৰিব, শৰাই দিব, যিবিলাক দিবলগীয়া বস্তু আছে সেইবিলাক দিব। তেনেকুৱা ধৰণে মন্দিৰখন চলিব লাগিব। বেপাৰ নকৰিব। तेरे माँ का ये बेवकूफ़, सबसे बड़ा बेवकूफ़ ये आसाम का जो ये गलत प्रेमी पाल के रखा ना दिमाग में, तेरे माँ का ये गलत प्रेमी ये हमेशा पाल के मत रखो भाई, गलत है ये। 500 रुपया फोकट में नहीं आता है। क्या सोचता है कि अब पूरा दिन भर तुम घर में बैठ के 500 रुपया निकाल लोगे? वो देखो उसका दिमाग कितना ज़्यादा चलता है, ये पागल औरत का, बेवकूफ़ औरत का। तू बैठ के कमा सकता है 500 रुपया, वो बैठ के हज़ार लाखों रुपया कमा रहा है। गतिके ভিডিঅ'টো ইমানেই আছিলে। পাৰিলে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব। যদি মন্দিৰটোৰ কাৰণে মই একো বেয়া কোৱা নাই, কাৰণ মন্দিৰৰ কথা, মন্দিৰ থাকিবই, মন্দিৰত সেৱা কৰিবই মানুহে, কিন্তু এই বেপাৰবিলাক বন্ধ কৰাটো উচিত।